নমস্কাৰ ছাৰ। নমস্কাৰ নমস্কাৰ, মোৰ মৰম চলিয়াত। এই চলিয়াত, তহঁতক মই আজি প্ৰশ্ন কৰিম, ধুনীয়াকৈ উত্তৰ দিবি দেই কিন্তু। হ'ব ছাৰ, আমি ধুনীয়াকৈ উত্তৰ দিম। এই মেঘলা, তই ধুনীয়াকৈ এটা কবিতা মাতি শুনো। অ'কে ছাৰ, মই নিজে লিখা কবিতা এটা পাঠ কৰিম। মোৰ কবিতাটোৰ নাম হৈছে ঠগে পুলিচৰ জীয়েক। ঠগে পুলিচৰ জীয়েকৰ সমান ভাল ছোৱালী নাই, টিউচন কৰে অংক ছাৰক, তাই হেনো ভাল পায়। অংক ছাৰৰ চকু পিছে অকল ঠগে পুলিচৰ জীয়েকৰ ওপৰত নাই। অংক ছাৰৰ প্ৰেম বাঢ়িছে ঠগে পুলিচৰ ঘৈণীয়েকলৈও চাই। অংক ছাৰৰ অংক শিকোৱাৰ নিয়ম নীতি নাই, একেখন চকীত দুয়ো বহি কৰে লিলিমাই। ঠগে পুলিচৰ আছিলে এদিন বেৰৰ ফাকেৰে জুমি চাই, অংক ছাৰে অংক নিশিকাই আছিলে চুমা খাই। ঠগে পুলিচে চিঞৰ দিলে অংক মাষ্টাৰক ধৰ ধৰ, ঘটনা বুজি অংক ছাৰে বাৰীৰ পিছেদি মাৰিলে লৰ। ঘটনা বুজি অংক ছাৰে বাৰীৰ পিছেদি মাৰিলে লৰ। ঠগে পুলিচৰ জীয়েকৰ সমান ভাল ছোৱালী নাই, টিউচন কৰা অংক ছাৰক, তাই হেনো ভাল পায়। ছাৰ, মোৰ কবিতা শেষ। এই চলিয়াত মোক ধৰে, এই চলিয়াত মোক ধৰ, ভেকলাৰ কবিতা শুনি মোৰ মাথা ঘূৰাইছে, এই চলিয়াত মোক ধৰ।